এনডিএৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাস বিপুল ভোটত জয় হ'ব নিঃসন্দেহ। অংক মানে আৰু বেলেগ অংক নাই, বেলেগ অংক আমি দেখা নাই। নিশ্চিতভাৱে মানে বিপুল ভোটত জয় হ'ব। মইতো ভাষণত কৈছোঁৱে, আমি 22,212টা পাইছিলোঁ, 19,700 কিমান বা 35টা নাকি বিজেপিয়ে পাইছিল। গতিকে এই দুটা লগ লগাৰ পিছত আমাৰ 22,000-ৰ 10,000 নাহিল বুলি ধৰিলেও 12,000 আমাৰ থাকিল, 22-ৰ 12 থাকিলেও ইফালে 19,000 গোটা বিজেপিক অলৰেডি দিয়া যিখিনি ভোট 19,000, সেইখিনি দি মিলালে মানে 30,000 31,000 ভোট আৰামছে পাব। বৰিছৰ পৰিষদীয় সমষ্টিত যদি 30ও পায়, 30 শুক্লাত 30 পাব আৰামছে। 30 60 নাগৰিজুলিৰ আৰু 30 পালে 90 হৈ যাব। তেনেকুৱা নাগৰিজুলিটো আমাতকৈ বেছি দিছে যোৱা BTC নিৰ্বাচনতো। গতিকে আমাৰ এনডিএৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাস আৰামছে ওলাই যাব। এদিনত কিমান সংখ্যক সভা হ'ব নিশ্চিত কৰি আহিব? আমি আজি 12খন, এনেকৈ এইকেইদিন আৰু হ'ব 10-12খনকৈ সভা। ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীও আগতে পৰিষদীয় কাৰিকৰ আছিলে, তেওঁৰ প্ৰত্যাহ্বান কেনেকুৱা হ'ব? এতিয়া বৰিছৰ পৰিষদীয় সমষ্টিত অলপ ভোট পাব পাৰে, আমাৰ অলপ মুছলমান ভোট, বড়ো ভোটো অলপ পাব পাৰে। সেইকাৰণে মই 10,000 ভোট যদি গুচিও যায় আৰু মানে ইমান টেনশ্যন আমি লোৱা নাই। 10,000 এনেকুৱা পাই পেলাই টোটেল 30,000 পালেই পাৰে। আমি একদম 90,000-ত আছোঁ। ক'ত 30,000, ক'ত 90,000, এনেকুৱা হ'ব আৰু। CPM মূল কংগ্ৰেছটো আহিব নাহে CPM নাহে মানে তেওঁলোকে ইলেকশ্যনটো জয় হোৱাৰ কাৰণে নেখেলে। প্ৰব্লেমটো সেইটো, ইয়াতে সংগঠনটো অলপ প্ৰচাৰ কৰি ৰাখিব, সেইটোৰ কাৰণে খেলে না। কোনো বুথত পইচা দিব, পইচা যোগাৰ নাৰাখে, কিবা নাৰাখে, একোৱেই নাৰাখে, চাহ পানী নাখায়। অফিচত লাল চাহ আৰু বিস্কুট অলপ খাব, তাৰপিছত আৰু নায়েই। আজিৰ দিনতো এনেকৈতো কেম্পেইন সম্ভৱ নহ'ব, বা মানুহ কনভিন্স কৰা, মানুহক এটা ঢৌ সৃষ্টি কৰা, সেনেকুৱা নহয়। এইটো ষ্টাইলত কেইবাতে নাহিব CPM। দে